হেল্ল' ষ্টুডেণ্টছ, এইটো ভিডিঅ'ত আমি অধ্যায় 15 সম্ভাৱিতা এইটোৰ বিষয়ে অলপ আলোচনা কৰিম। তোমালোকে ভালকৈ মন দি শুনিবা আৰু চাবা, ঠিক আছে? সম্ভাৱিতাৰ ইন্ট্ৰডাকশ্যন। পাঠ্যক্ৰমৰ একেবাৰে শেষৰ আৰু সহজ অধ্যায় হৈছে সম্ভাৱিতা, ঠিক আছে? এইটো আমি এইটো ভিডিঅ'ত আৰম্ভ কৰিম। এই পাঠ্যৰ উদ্দেশ্যই হৈছে সম্ভাৱিতাৰ মৌলিক ধাৰণা, অৰ্থাৎ দৈনন্দিন জীৱনত কোনো এটা ঘটনা ঘটাৰ সুযোগ বা সম্ভাৱিতা কেনেকৈ গাণিতিকভাৱে প্ৰকাশ কৰিব পাৰি সেইটো শিকিম আমি এইটো ভিডিঅ'ৰ মাধ্যমত, ঠিক আছে? গণিতৰ এটা অতিকে আমোদজনক আৰু বাস্তৱ জীৱনত প্ৰায়ে ব্যৱহাৰ হোৱা নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছো। সেইটো হৈছে সম্ভাৱিতা। গতিকে ইয়াৰ ইংৰাজী নামটো হৈছে প্ৰবাবিলিটি। গতিকে তোমালোকে ভালকে মন দি শুনিবা, ঠিক আছে? সম্ভাৱিতা কি? হোৱাট ইজ প্ৰবাবিলিটি? সম্ভাৱিতা শব্দটো শুনিয়েই মনলৈ আহে হ'ব পাৰে বা হ'ব নোৱাৰে জাতীয় কিছুমান কথা। সহজ ভাষাত ক'বলৈ গ'লে সম্ভাৱিতা মানে হ'ল কোনো এটা ঘটনা ঘটাৰ সুযোগ বা সম্ভাৱনা কিমান আছে তাৰ গাণিতিক জোখ। আমি আমাৰ দৈনন্দিন জীৱনত এনেকুৱা বহুতো উক্তি ব্যৱহাৰ কৰোঁ। আজি বৰষুণ দিয়াৰ সম্ভাৱনা আছে, মই এই খেলখনত জিকাৰ সুযোগ আছে 50-50, মই নিশ্চিত নহওঁ যে সি আজি স্কুললৈ আহিব। এই সকলোবোৰ অনিশ্চয়তাৰ উদাহৰণ। গণিতত আমি এই অনিশ্চয়তাবোৰক সংখ্যাৰে প্ৰকাশ কৰিবলৈ শিকিম, ঠিক আছে? ঐতিহাসিক পটভূমি। সম্ভাৱিতাৰ ধাৰণাটো প্ৰথমে 1700 শতিকাত জোৱাৰ খেলৰ সমস্যা সমাধানৰ বাবে বিকশিত হৈছিল, ঠিক আছে? ফৰাচী গণিতজ্ঞ ব্লেইজ পাস্কেল আৰু পিয়েৰ ডি ফাৰ্মেটক এই আধুনিক সম্ভাৱিতাৰ তত্ত্বৰ প্ৰদৰ্শন হিচাপে গণ্য কৰা হৈছিল। তেওঁলোকে কিছুমান খেলৰ ফলাফলৰ পৰা ভৱিষ্যতবাণী কৰিবলৈ এই সূত্ৰসমূহ উলিয়াইছিল, ঠিক আছে? ইয়াৰ কিছুমান কি পইণ্ট আছে, মানে মূল শব্দ, ঠিক আছে? এই মূল শব্দ অতি দৰকাৰী শব্দ হয়, এইটো আমাৰ জনা বহুত দৰকাৰী। ইয়াৰ ভিতৰত পৰীক্ষা, এক্সপেৰিমেণ্ট, যিকোনো এটা কাৰ্যক যাৰ ফলাফল সমূহ আমি জানো, যেনে এটা মুদ্ৰা টচ কৰা বা এটা লুডুৰ গুটি ঘূৰোৱা, এইটো এটা পৰীক্ষা হয়, ঠিক আছে? ফলাফল, আউটকাম, মানে কি আমাৰ আউটপুট হয়, আউটপুটটো কি ওলাব তাক আমি ফলাফল বুলি কওঁ। এটা পৰীক্ষাৰ পৰা ওলোৱা সম্ভাৱ্য ফলাফল সমূহ যেনে মুদ্ৰা টচ কৰিলে হেড বা টেইলছ ওলাব, লুডুৰ গুটি এটা চালিলে 1ৰ পৰা 6 নম্বৰ যিকোনো এটা ওলাব, ঠিক আছে? এইবিলাক হৈছে ফলাফল। ঘটনা, এটা পৰীক্ষাৰ এক বা একাধিক ফলাফলৰ সংহতি হৈছে ঘটনা। যেনে ডাইচৰ ঘূৰোৱাৰ পিছত এটা যুগ্ম সংখ্যা, ডাইচ ঘূৰোৱাৰ পিছত যুগ্ম সংখ্যা কেইটা ওলাব পাৰে? 2, 4 আৰু 6। এই ঘটনাটোক আমি কি বুলি ক'ম? ঘটনা বুলি ক'ম। এইটো এটা ঘটনা, ঠিক আছে? এতিয়া সম্ভাৱিতাৰ সূত্র, কারণ সম্ভাৱিতার এটা সূত্র আছে, ঠিক আছে? দ্য ফর্মুলা অফ প্রবাবিলিটি। সম্ভাৱিতা নির্ণয় করার এটা সহজ সূত্র আছে। কোনো এটা নির্দিষ্ট ঘটনা যদি ই বুলি ধৰো আমি, ঘটার সম্ভাৱনা হ'ব PE সমান সমান অনুকূল ফলাফলৰ সংখ্যা হ'ব ডিভাইডেড বাই মুঠ সম্ভাৱ্য ফলাফলৰ সংখ্যা হ'ব। অনুকূল ফলাফল মানে আমি বিচৰা ফলাফলটো, মানে কোনটো আমি ফলাফল বিচাৰিছো, ঠিক আছে? মুঠ ফলাফল মানে পৰীক্ষাটোত ওলাব পৰা সকলো ফলাফল, ঠিক আছে? এইটো হৈছে সম্ভাৱিতাৰ সূত্ৰ। আহক এটা উদাহৰণ লৈ মন কৰোঁ। যদি আমি এটা মুদ্ৰা টচ কৰোঁ, মুঠ ফলাফল কি কি হ'ব? হেড H আৰু টেল T, অৰ্থাৎ মুঠ ফলাফল হ'ব 2টা, ঠিক আছে? এতিয়া হেড হোৱাৰ সম্ভাৱনা কিমান? হেড হোৱাৰ অনুকূল ফলাফল হৈছে 1টা, ঠিক আছে? গতিকে পি হেড ইকুৱেল 1/2 বা 0.5। ঠিক তেনেদৰে টেল হোৱাৰ সম্ভাৱনাও 1/2, 0.5, ঠিক আছে? মূল বৈশিষ্ট্য, সম্ভাৱিতাৰ মান সদায় 0ৰ পৰা 1ৰ ভিতৰত থাকে। যদি কোনো ঘটনা নিশ্চিতভাৱে ঘটে তাৰ সম্ভাৱিতা 1 হ'ব, যেনে সূৰ্য পূবত উঠিবয়ে, এইটো এটা
উঠিবই মানে খাটাং, গতিকে ইয়াৰ সম্ভাৱনা অন হ'বই। ঠিক আছে। যদি কোনো ঘটনা কেতিয়াও নঘটে তাৰ সম্ভাৱিতা 0 হ'ব। যেনে ডাইচৰ গুটি ঘূৰোৱাৰ পিছত 7 উঠাৰ সম্ভাৱনা, কাৰণ ডাইচৰ গুটিত 7 নাই, গতিকে এইটো এটা সম্ভাৱিতা, ইয়াৰ রেজাল্টটো কি ওলাব 0। ঠিক আছে, এইটো মনত ৰাখিবা। মানে যিটো সম্ভাৱনা মানে নাথাকে, মানে যিটো নহবয়ে তাৰ সম্ভাৱিতা 0, আৰু যিটো হবয়ে খাটাং তাৰ সম্ভাৱিতা 1। ঠিক আছে। সো স্টুডেন্টস, আজিৰ ভিডিঅ'ত এইখিনিয়ে, আৰু গভীৰভাৱে আলোচনা কৰিম নেক্সট ভিডিঅ'ত। সো এইটো ভালকৈ চাবা আৰু নেক্সট ভিডিঅ'বিলাকো ভালকৈ চাবা। ঠিক আছে।